আমার গুরুদাদা আছে আমার বহরিয়া গান মারিছে গাইস বহরিয়া গান মারিছে তামাম নাচি মাঝি তামাম নাচি Hi guys, welcome back to Candice Vlog. So গানটো একচুয়ালি মই মাৰি থাকাছিলো এফালে আমাৰ টেপত দি আছিলে অডিঅ' ৰেকৰ্ডাৰত দি আছিলে সো আজি ৰাতি মানে ঘপককৈ এটা প্লেনিং হ'ল আমাৰ গোটেইকেইটাৰে সো মানে আমি এক ঠাইত গৈ আছোঁ তাত মানে এটা শ্ব' চাবৰ কাৰণে গৈ আছোঁ আৰু গানটো শুনিতো গমেই পাইছে যে কোন হয় কাৰ শ্ব' চাব গৈছোঁ নিশ্চয় আপোনালোকে আইডিয়া কৰিব পাৰিছে তো আজি আমি তাৰ কাৰণে গৈ আছোঁ লোকেশ্যনটো নকওঁ লোকেশ্যনটো আপোনালোকক গৈ কিনে দেখাম সো এ চাওক পাঁচ মোক মানে বিশেষ স্পেচিয়েলি ইনভাইট কৰিছে মানে গুৰু ৰন্ধুৱাই স্পেচিয়েলি ইনভাইট কৰিছে মোক সেইকাৰণে 5 দি কিনে পঠাই দিছে আৰু এতিয়া যাম তেখেতক লগ কৰিম আপোনালোকে ভিডিঅ'টোত পূৰা চাই থাকক মই গুৰু ৰন্ধুৱাৰ লগত গৈ কিনে আপোনালোকক ইণ্টাৰভিউত লৈ আছোঁ এনে কথা এটা পাতি আছোঁ মানে অসমৰ ফাৰ্ষ্ট ইউটিউবাৰ হ'ম চাগে মই মানে গুৰু ৰন্ধুৱাৰ লগত আপোনাৰ হেৰি কৰা ইণ্টাৰভিউ লোৱা বা কথা পাতা তেনেকুৱা চ' চাই থাকক ভিডিঅ'টো আগলৈকে চ' কি কৰোঁ কি নকৰোঁ দেখা পাই থাকিব পূৰা ফুল এনজয় কৰিম আজি তো গাইজ অকল মই বুলি নহয় জানে আপোনালোকে গুৰু ৰন্ধাৰ ফেন আমাৰ নৰ্থ ইষ্টত বিশেষকৈ বহুত আছে সকলোৱে তেখেতৰ গান ভাল পায় বা ফ'ল' কৰে বিশেষকৈ মানে পাঞ্জাবী ছঙৰ ভিতৰত বহুত মানে এট্ৰেক্টিভ ছিংগাৰ হয় তেখেত চ' বহুত মানে ভাল এটা ময়ো ভাল পাওঁ খুব ভাল পাওঁ আৰু ছোৱালীবিলাকেতো আৰু ক'বই নালাগে পূৰা ফিদা হৈ থাকে তেখেতৰ নামত ত' আজি পালোঁ চান্স এটা তেনে সেই এটা শ্ব' চাবৰ কাৰণে ত' যাওঁ আজি লাইভ দেখি পোৱা নাছিলোঁ যিহেতু আৰু জানেই আৰু এইবিলাক ইমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি ষ্টাৰ ক'ত আৰু দেখা পাম আজি অকণমান হ'লেও ওচৰৰ পৰা দেখা পাম তো সেয়ে আকৌ চাব গৈ আছোঁ তাত নিশ্চয় অকণমান ভাল এনজয় হ'ব তো কি হয় চাওঁ তো গৈ নাই দিয়ক গাইছ আমাৰ নিচিনা মানুহক আৰু ক'ত গুৰু ৰন্ধুৱাই ইণ্টাৰভিউ ল'ব দিব আমি আহিছোঁ সৰু সুৰা ইউটিউবাৰ নাই এনে কৈছোঁ আৰু আপোনালোকক ধেমালি কৰিছোঁ চ' বেয়া চেয়া নাপাব আৰু আহি পালোঁ এতিয়া ইয়াতে আপোনাৰ গোটানগৰত অকণমান ৰাহুলতে বোলে কিবা খাই আনিছিলে চ' মই অলৰেডি ভাত চাত খাইছোঁ মই একো নাখাওঁ চ' ইয়াতে ফেট ভেলীত ৰখিছে চ' ফেট ভেলীৰ পৰা অকণমান কি হয় চাই লওঁ ইয়াতে কিবা কিবি খাব খাই কিনে আমি তাত গৈ আছোঁ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আকৌ এতিয়া যাওঁ আৰু সোনকালে কাৰণ টাইম অলৰেডি হৈছে 7:30 পৰা চুক আৰম্ভ হ'ব চ' এতিয়া যাওঁ সোনকালে তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ USTM মেঘালয়া চ' ইয়াত আমি USTMত আহিছোঁ চাওক এণ্ট্ৰি গেট আপোনালোকে দেখিছে খুব সুন্দৰ এটা গেট চ' বলক ভিতৰলৈ যাওঁ গাইজ আপোনালোকে গম পাইছে আমি ক'ত আহিছোঁ আমি আহিছোঁ USTMত হয় আজি ইয়াতে কনচাৰ্ট আছে গুৰু ৰন্ধুৱাৰ ত' কনচাৰ্ট চাবৰ কাৰণে আমি আহিছোঁ ইফালে ৰাহুল আছে ৰাহুল ভাইৰে আমাৰ টিকেট জানে আপোনালোকে ৰাহুলৰ ষ্টাৰ চিমেণ্টৰ মানে ডিলাৰ আছে জানে তেখেতৰ পৰাই মানে আমাৰ পাছ পাইছোঁ চ' তাৰ পৰা আহিছোঁ একো নাই ইফালে প্ৰণৱ আছে আৰু ইফালে মই আছিলোঁ কেনেকুৱা খুব ভাল এটা বহুত ডাঙৰ এৰিয়া হয় USTMৰ এৰিয়াবিলাক খুব নতুন আৰু এইবিলাক নতুনকৈ মানে কনষ্ট্ৰাকশ্যন কৰি আছে এইবিলাক চাওক না নতুন ব্লক এয়া চেণ্ট্ৰেল অডিটৰিয়াম তো এতিয়া আমি চেণ্ট্ৰেল অডিটৰিয়ামৰ তলত গৈ আছোঁ গোল্ড পাছ আপোনাৰ আমাৰ যিহেতু গোল্ড পাছ আছে চ' ইয়াতে গোল্ড পাছ আছে আমাৰ চ' ইয়াতে গোল্ড পাছত আমি ইয়াতে সোমাম আমাৰ গোল্ড পাছ সোমালোঁ এণ্ট্ৰিৰ ভিতৰত চ' খুব ভাল লগা এটা এণ্ট্ৰেঞ্চ মানে ভবা নাছিলোঁ ইমান ওচৰৰ পৰা কোনোবা দিনে গুৰু ৰন্ধুৱাক চাব পাম বুলি চ' বহুত বেছি এক্সাইটেড হৈ আছোঁ চ' আপোনালোকে এটা বাহিৰৰ নাজাৰা চাই লওক আপোনালোকে এইটো এতিয়া অডিটৰিয়াম USTMৰ চ' ইয়াতে আহিব গুৰু ৰন্ধুৱা এনাদাৰ্ছ বহুত ভাল লগা এটা মানে ভাবিছিলোঁ যে খোলা মৈদান হ'ব খোলা জেগাত আগৰ কনচাৰ্টবিলাক যেনেকুৱা আছিল তেনেকুৱা টাইপৰ হ'ব বুলি ভাবিছিলোঁ বাট তেনেকুৱা নহয় খুব এটা মানে ইয়াৰ অডিটৰিয়ামটো খুব এটা ভাল লগা আপোনালোকে দেখালোৱে ভিউবিলাক চ' প্ৰণৱো আছে প্ৰণৱে ইয়াৰ ষ্টুডেণ্ট হয় চ' মানে ই অলপ জানে আৰু ক'ত কেনেকুৱা কি চ' অলপ মানে কাটিং কৰি কিনে অলপ আগত গুচি আহিলোঁ ই জানে কাৰণে ইয়াৰ ক্ৰেডিট গ'জ টু প্ৰণৱ ত' ভাল লগা আৰু যাওঁতে এতিয়া মানে সোমালোঁ তৎক্ষণাত চিট নাপাম বুলি আৰু বাকী যাওঁতে আপোনালোকক USTMখন দেখাম কিমান কি বাৰু এক্সপ্ল'ৰ কৰাম ৰাতিৰ কথা বেছি নেদেখাওঁ যিখিনি বাৰু কভাৰ কৰিম আৰু এতিয়া আপোনালোকে বেলেগ একো নাই প্ৰগ্ৰেম এনজয় কৰক বেলেগ একো নাপাব Come on people, make some noise!
सर्दी का मौसम है और आप लोग ऐसे चुपचाप रहोगे तो ठंड ज्यादा लगेगी। थोड़ा शोर मचाइए, वार्म अप कीजिए, बिकॉज दिस इज गुरु रंधावा लाइव। So before we begin, let us all do something. अरे लेफ्ट वाले entry ahi gol Guru Randhawa entry ahi gol aise Guru Randhawa favorite song so enjoy kora mora ka aata hai block पहला तुम्हारे हाय नखरा तेरा नी सारे गुहाटी नु मारे आपने पागल हो गए पूरे दिन भूला रे हाय ओए 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 तुमने पहला तुम्हारे हाय नखरा तेरा आइए पूरे से पागल हो गए तेरे दिल के आए खुदा तेरा आइए तेरे गुरु हमारे हम से पागल हो गए तेरे दिल के हमारे अब पूरी पूरी बारी के अभी पूरी चलो চাওক পাঞ্জাবী গানত পাঞ্জাবী মুণ্ডাৰ পুৰা ডেন্স সৰু বাচ্চা এটা আহিছিলে পাঞ্জাবী পুৰা নাচিছে সি পুৰা সিহঁতৰে গান লাগি আছে পুৰা নাচিছে পুৰা এনজয় কৰিছে तेरू मैं दबा दूंगा ओ बस मेरी महबूबा मैं तेरू ताज पवा दूंगा ओ सुन मेरी ओ बन मेरी ओ शाहजहान में तेरा ओ शाहजहान में तेरा मैं तेरू ममताज बन এই চাওকচোন ওপৰত কেনেকৈ নাচি আছে ছোৱালীকেইটা কিবাকৈ যদি তলত ওলাই পৰে নাচোতে নাচোতে কি হ'ব আৰু ভগৱান জছ की वजह से हो उनकी इज्जत करा करो उनके लिए मेहनत करा करो उनका है सब कुछ ये गर्लफ्रेंड बॉयफ्रेंड बाद में बना लेना आखिर शादी है ना हो जाएगी कोई टाइम मत खराब करो ना उनका ना लड़की ना लड़की किसी का अपने माँ बाप की सेवा करो उसी में वही पे सब कुछ है अगला गाना आपका फेवरेट मेरा फेवरेट मुझे पता है आपका फेवरेट है और मुझे बड़ा मजा किसी हिसाब न लग दिया वो लग दिया ओ कुड़ी का पता करे तेरे पिंड दिया तेरे शहर दिया वो लग दी लाहौर दिया कि मैनू गुहाटी लग दिया
भगवान आपको खुश रखे। थैंक यू इस शो को इतना प्यारा बनाने के लिए आप दोनों बहुत। सुनो इसका फोन लेके आप मेरे पास आ जाओ। नहीं समझता है तो क्या बोलना जाए आसामी में, क्या बोलो इन्हें? बोलो ना, वो नहीं कट गया। दस सोनू कर चल रहा था तो मैं आपके बीच में भी आ जाता, मैं आपके वहां पे भी आ जाता। अभी भी आ जाऊं क्या? आ जाऊंगा। प्रोग्राम खूब ভাল লাগিল, খুব এনজয় কৰিলোঁ, বহুত ভাল লাগিল সঁচাকৈ। বহুত দিনৰ মূৰত মানে এনেকৈ এবাৰ বিহু চিহু হোৱা নাছিলে, তো এইবাৰ এনেকুৱা কনচাৰ্ট এটাত নাচিব পাই কিনে অলপ এনজয় কৰিব পাই খুব ভাল লাগিছে। তো গোটেইবিলাকে এনজয় কৰিলোঁ। পলবেটো পূৰা নাচিছে, পূৰা ফালি দিছোঁ আমি নাচি। পূৰা আজি পূৰা পাঞ্জাবী মুণ্ডা হৈ গৈছে আজি পূৰা। এণ্ট্ৰেঞ্চ আপোনাৰ খুব ধুনীয়া এইটো হলটো খুব ধুনীয়া এটা চেণ্ট্ৰেল অডিটৰিয়াম, ইয়াৰ ভিতৰতে আছিলে প্ৰগ্ৰেমটো। চ' খুব ভাল লগা এটা এক্সাইটমেণ্টৰ খুব ভাল অডিটৰিয়াম এটা তেওঁলোকে বনাইছে। খুব ক্ৰাউড, বহুত ক্ৰাউড আছিলে। প্ৰণৱে য'ত মানে হোষ্টেলত আছিল, যোনটো ৰুমত আছিলে তাকে আমাক দেখাবৰ কাৰণে লৈ গৈ আছে। আন্ধাৰ, ইফালে মানে লাইট নাই। আৰু ইফালে চাওক না, এইটো আপোনাৰ বেডমিণ্টন কৰ্ট, সেইফালে আপোনাৰ বাস্কেটবল কৰ্ট আছে সেইখন। তো মানে দিনত আহিলে আপোনালোকে ভাল এটা ভিউ এটা পালে হয়। যিয়ে নহওক, এখন টেনিছ কৰ্ট এইখন চাওক। ইয়াতে মানে আপোনালোকক এটা মানে ষ্টুডেণ্টৰ কাৰণে গোটেই লাগতিয়াল যিখিনি মানে গোটেইখিনি আছে, কেৱল মাল দিয়ক ইয়াতে আৰু পূৰা এনজয় কৰক। আৰু ইয়াতে পইচাই মেইন, পইচাই পূৰা পঢ়ক, তাৰপিছত আৰু পূৰা আৰু চব ফালৰ পৰা আছে। জিম, ৱেলনেছ চেণ্টাৰ, হেল্থ চেণ্টাৰ চব। তো সেইটোৱে কথা। তো বহুত ভাল লাগিলে। আৰু কিবা কিবি দেখাব ইচ্ছা আছে, কিন্তু ৰাতি হ'ল হয়তো দেখাবও নোৱাৰিম। কেতিয়াবা দিনত আহিম, দিনত আহিলে আপোনালোকক ইয়াৰে গোটেই এৰিয়াটো আপোনালোকক এক্সপ্ল'ৰ কৰাম। তো ব'লক আৰু এতিয়া ওলাওঁ আৰু লাহে লাহে। আগত ট্ৰেফিক আছে সেইকাৰণে অলপ দেৰিকৈ ওলাওঁ। তো এতিয়া ওলাওঁ, ট্ৰেফিকখিনি ফাটিলে এতিয়া ওলাওঁ আৰু লাহে লাহে। চ' ব'লক। পাৰ্ক হয়, তো এইখনত খুব সুন্দৰ এখন পাৰ্ক। ৰাতি আপোনালোকে সিমান এটা গম পোৱা নাই। তলৰ পিনে পুখুৰী এইটো। ইয়াৰ পৰা যোৱাৰ আগতে আপোনালোকে ইয়াৰে এটা 360 ভিউ আপোনালোকক দেখাই আছে। আমি এতিয়া ৰখিলোঁ, লহৰাত ৰখিলোঁ অকণমান। চাওক, লহৰাত ৰখিলোঁ। তো লহৰাত ৰখি কিনে ইয়াতে আৰু অলপ কিবা কিবি খাই লওঁ। চ' আমি আহি গ'লে চাওক, ৰুটি আছে, ইফালে আপোনাৰ মাটন কাৰী আছে, আৰু এইফালে আপোনাৰ আছে এগ তড়কা। চ' এতিয়া আমি খাম। চ' চাই লওঁ কেনেকুৱা।
টেষ্টি হৈছে মাটনটোৰ পিছত না মাটনটো আপোনাৰ সৰু নহয় খুব ডাঙৰ ডাঙৰ পিচ হয় তো মাটনটো ট্ৰাই কৰোঁ এতিয়া মাটনটো খুব ফ্ৰেছ মাটন হয় ভাল লাগিছে তো এতিয়া খাওঁ নিজে কৰোঁ আপোনালোকক লগ পাই আছোঁ খাই উঠি কিনে আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া যাওঁ ঘৰত এতিয়া ৰাতি হৈ গ'ল আপোনাৰ 11টা বাজিলে চ' দেৰি নকৰোঁ যাওঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে যিমান পাৰোঁ এনজয় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকক আৰু এইটো ভিডিঅ' আজি দিলোঁ বাট ইয়াৰ পিছত আকৌ ছিকিম ট্ৰিপৰ ভিডিঅ' কেইটামান দিব আৰু যাব ছিকিম ট্ৰিপৰ ভিডিঅ' কেইটামান চ' আজিৰ ভিডিঅ'টো ইমানলৈকে চ' ভিডিঅ'টোত যদি নতুন চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰিব যিমান পাৰে চ' আমাৰ মৰম দিব চেনেল দিব এনেকৈ আগবাঢ়ি গৈ থাকিব চ' আজিলৈকে ইমানে চ' টিল দেন টাটা বাই বাই গুড নাইট জয় অসম रोग है लगा हुआ जो लिखता हर बात पे मिलूंगा मैं मरा हुआ नशेड़ियों के साथ में उस रात में मौजूद था जो तेरा है वजूद बेटे ना